আপুনি তুলসী মালা পিন্ধিব নে ৰুদ্ৰাক্ষ দুয়োটাৰ ভিতৰত কোনটো আপোনাৰ বাবে শুভ বুলি বিশ্বাস কৰা হয় ফুল বাছনি কৰাৰ আগতে এই ভিডিঅ'টো এবাৰ নিশ্চয় চাব নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিষী বিশ্বজিৎ শৰ্মা আজিৰ ভিডিঅ'ত আমি জানিম তুলসী মালা আৰু ৰুদ্ৰাক্ষৰ মালাৰ মাজত পাৰ্থক্য কি আৰু কোনে কোনটো ধাৰণ কৰে বুলি ধৰ্মীয় পৰম্পৰাত কোৱা হয় প্ৰথমতে জানিলো তুলসী মালাৰ বিষয়ে হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী গছ অত্যন্ত পবিত্ৰ তুলসী মালা সাধাৰণতে ভগৱান বিষ্ণু শ্ৰীকৃষ্ণ আৰু ৰামৰ ভক্তসকলে ধাৰণ কৰে বহু ভক্তই বিশ্বাস কৰে যে তুলসী মালাই মনত শান্তি ভক্তি আৰু আধ্যাত্মিক একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে এতিয়া আহক ৰুদ্ৰাক্ষৰ কথালৈ ধৰ্মীয় বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষ ভগৱান শিৱৰ সৈতে সম্পৰ্কিত বহু শিৱ ভক্তই ৰুদ্ৰাক্ষ ধাৰণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰে আধ্যাত্মিক সাধনা আৰু ভক্তিৰ প্ৰতীক হিচাপে ধৰা হয় এটা প্ৰশ্ন আহে দুয়োটাৰ ভিতৰত কোনটো আপুনি ধাৰণ কৰিব ইয়াৰ উত্তৰ সকলোৰে বাবে একে নহয় যদি আপুনি ভগৱান শ্ৰী বিষ্ণু বা কৃষ্ণৰ ভক্ত বহুতে তুলসী মালা ধাৰণ কৰে আনহাতে ভগৱান শিৱৰ ভক্তসকলে বহু সময়ত ৰুদ্ৰাক্ষ ধাৰণ কৰে কিছুমান লোকে দুয়োটাই ধাৰণ কৰে এই বিষয়ে বিভিন্ন ধৰ্মীয় পৰম্পৰা বিভিন্ন মতামত দেখা যায় সেয়েহে নিজৰ আধ্যাত্মিক বিশ্বাস অনুসৰি প্ৰয়োজন অনুসৰি অভিজ্ঞ গুৰুকুল বা জ্যোতিষীৰ পৰামৰ্শ লোৱাটো ভাল মনত ৰাখিব তুলসী মালা হোক বা ৰুদ্ৰাক্ষ হোক কেৱল ধাৰণ কৰিলে সকলো সমস্যা দূৰ হ'ব বুলি ধৰ্মীয় শাস্ত্ৰত কোৱা হোৱা নাই ভক্তি সৎ আচৰণ নিয়মীয়া প্ৰাৰ্থনা আৰু পৰিশ্ৰম সমানে গুৰুত্বপূৰ্ণ যদি আপুনি জানিব বিচাৰে আপোনাৰ বাবে কোন ৰুদ্ৰাক্ষ উপযুক্ত জন্মকুণ্ডলী অনুসৰণ কৰি বা জন্মকুণ্ডলী চাই বা কি ধাৰণ কৰা উচিত তেন্তে মোৰ সৈতে যোগাযোগ কৰিব পাৰে জ্যোতিষী বিশ্বজিৎ শৰ্মা মোৰ মোবাইল নম্বৰ 9435526893 ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ফ'ল' কৰিব নাপাহৰিব কমেণ্টত লিখিব হৰ হৰ মহাদেৱ